তিনিবৰ্ণীয়া জাতীয় পতাকা জেৱাত লমি থাকে একে ঘৰে তিনিজনী ছোৱালী ভাল পাওঁ মই সদায় গধূলি মাতে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে ডাঙৰজনীয়ে সৰুজনীয়ে সদায় চুলিয়া চুলি লাগে কি সুন্দৰ হ'ল ল'ৰা বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় অ' চা মাজনীয়েহে মোৰ কথা কয় শুন চাওঁ তোৰ কি হ'লনো চাওঁ কি হ'ল চাওঁ তই কেলে তেনেকে আছ শুন কি হ'ল ইয়াৰ মুখতে আছিলে যে মাৰটো বেছিকে পালে দেহি ল'ৰাটোক মই ঘৰতে চাহটো নামাৰো ৰবিচোন তই কি হ'ল কথাটো মোক বহলাই কচোন কেলে ইমান মাৰ খালে কেলে মাৰিলে মানে খুৰা আহিবলৈ দে চাওঁ উঠছোন মাছটোৰ লগত কি পাতিব লাগে মই পাতিম নহয় কেনি গ'ল আহিছে নাই মই ইয়াত বহিবলৈ অহা নাই নহয় তেতিয়াহ'লে কিয় আহিলে ক'ব নি বাৰু অ'ৰা মাছটো তুমি কিন্তু ঘৰুৱা ষড়যন্ত্ৰ ভালেই কৰিছিলে কিন্তু সফল নহ'লা নহয় তুমি শুনো তই অলপ মনে মনে থাকচোন মনে মনে শুনক কি ঘৰুৱা ষড়যন্ত্ৰৰ কথা কৈছে আপুনি একো বুজি পোৱা নাই মই দেই ভালকে কওকচোন তুমি বুজা নাই কথাটো তুমি যে মোৰ ল'ৰাটো পিতা আনৰ ল'ৰা নিপিতা কেলে আনৰ ল'ৰা ভাল আৰু মোৰ ল'ৰা বেয়া তুমি কি প্ৰমাণ দিব পাৰিবা মোৰ ল'ৰা বেয়া বুলি নহয় আপুনি কথাটো বুজি পোৱা নাই মই বুজাই দিম আপুনি বুজি লওক কথাটো কি বুজা নাই আপুনি কি বুজা নাই মই আকৌ বহুত ওপৰৰ মাল দেই মই মন গ'লে এতিয়া তোমাক মাষ্টৰ চাকৰি শেষ কৰি দিব পাৰো গম পাইছানে তুমি কি বুলি ভাবিছা তুমি মোক হেৰি নহয় খুৰা আপুনি যে ক'লে আপুনি ওপৰৰ মাল কোনবিধৰ মালটোতো কেইবাবিধৰো থাকে ওপৰৰ মাল কোনবিধৰ মোক বুজাই দিয়ক মোক চিপতি কৰিবলৈ আহিছা মোক তুমি চিনি পোৱা নাই ৰাস্তালৈ যেতিয়া চুচুৰাই নিম তেতিয়া চিনি পাবা মই কোন ধৈৰ্য সীমা হেৰাই গৈছে ল'ৰাক লৈ যাওক স্কুলৰ পৰা মই মাষ্টৰ বুলিহে ধৈৰ্য ৰাখি আছো ইমান দেৰি ভালে ভালে কৈছো লৈ যাওক ইয়াৰ পৰা টেবুলত ঢকি আছো বেয়া নাপাব অ'ৰা কেনি ওলাই গ'লাগে এইফালে আহা মই বহিছো বাৰু আপুনি কওক কি ক'বলগীয়া আছে সোধা এতিয়া তুমি মোৰ ল'ৰা কিমান টেলেণ্টেড এতিয়াই গম পাই যাবা মোৰ ল'ৰাক তুমি প্ৰশ্ন সোধা কেনেকে উত্তৰ দিব আৰু তুমিয়ে নোৱাৰিবা সোধা বাৰু ঠিক আছে মই আপোনাক সুধি দেখুৱাই দিম আপোনাৰ ল'ৰা কিমান মেধাৱী উঠিব নালাগে হ'ল যা দুইটাকে সুধিবি এটাক নুসুধো হ'লে দুইটাই কৰিবি যা ঠিক আছে বাৰু টিপৌ তই কচোন কুকুৰা পৰা ডিম হয় নে ডিমৰ পৰা কুকুৰা হয় এই মূৰ্খ যদি ডিমৰ পৰা কুকুৰাটো হৈছে তেতিয়া ডিমটো ক'ৰ পৰা হ'ল মেলি খেলি কৰি থাকে মন বেলেগ কিহৰ মেলি খেলি মেলি সেইটোৱে আৰু কি পাওঁ আৰু কি পাওঁ জধামুখত মহামুখত কলগদ্ধহত আৰু কি পাওঁ তহঁতি এইটো চাওকচোন মই এটাক নেমাৰি কৰিম কি বাৰু কৰিম কিন্তু শুনো তোক কিমান কৈছে ছাৰে তই এতিয়া ওলোটাই ছাৰক মই শিকোৱা প্ৰশ্ন এটা সুধছো মই আছো তই সোধ ছাৰ এতিয়া মই সুধিম দেই ক'ত ছাৰ আপুনি কওকচোন বাৰু এজন মানুহে যদি 1 মিনিটত 1 লিটাৰ পেচাব কৰে তেতিয়াহ'লে 2 মিনিটত কেই লিটাৰ পেচাব কৰে এই জধামুখ 2 লিটাৰ এইটো নাজানো যদি 1 মিনিটত 1 লিটাৰ হয় পিছৰ 1 মিনিটত 1 লিটাৰ মানে একে 2 লিটাৰ হ'ব ছাৰ
মানুহটোৱে 1 মিনিট আগত পাচাব কৰি গৈছে আকৌ বাৰু 1 মিনিট পিছত বাৰু পাচাব কৰিবই পাৰে না আপুনি কি কথা কৈছে ছাৰ একোৱে নাজানে আমাৰ ছাৰ হয় দেই অ'ৰা মাষ্টৰ দেখিলা এইটোহে মোৰ ল'ৰা এতিয়া মই পাইছোঁ নে বাৰু পাইছ কেলে নাই পোৱা তই অ'ৰা মাষ্টৰ আৰু শুনিবা নেকি তুমি শুনিবা শুনো তোক যে মই তাহানিতে যে মই যে এটা তৃতীয় শ্ৰেণী যে কবিতা শিকাই দিছিলো সেই কবিতাটো চাওক গাই দিছিলো চাহ গাওঁ নে চাহ গাওঁ নে গা গা তিনিবৰ্ণীয়া জাতীয় পতাকা জেওৰাত ওলমি থাকে একে ঘৰে 3জনী ছোৱালী ভাল পাওঁ মই সদায় গধূলি মাতে ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে ডাঙৰজনীয়ে সৰুজনীয়ে সদায় চুলিয়া চুলি লাগে কি সুন্দৰ অ' ল'ৰা বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয় অ' চা মাজজনীয়েহে মোৰ কথা কয় আপুনিতো এইবোৰ শিকাব লাগে নে কেলে শিকাইছিলে মোক অ'ৰা তুমি কেনেকুৱা মাষ্টৰ হে আজিকালি এইবোৰে চলে ৰ'বাচোন ৰ'বা তুমি যে তেনেকে মোক সুধিছা তোমাৰ কিমান টেলেণ্ট আছে হে মাষ্টৰ কিমান টেলেণ্ট আছে মই তোমাক যদি কিবা এটা সুধো তুমি মোক উত্তৰ দিব পাৰিবা এয়া মোৰ ল'ৰাইহে সুধি আছে তেতিয়া দিয়া অ'ৰা এই শৰত হেনো কোনে ভাঙিছিলে হে তুমি মোক কোৱাচোন ঐ কোনে ভাঙিছে মই নাজানো কিন্তু মই নাই ভঙা আপুনি উপমাল হ'ব পাৰে কিন্তু মই নাই ভঙা সঁচা কথা কৈছোঁ আৰু মিছা বদনাম মোৰ ওপৰত নিদিব মোক দিছেনে মিছা বদনাম নিদিব মোক মই নাই ভঙা হ'ল আৰু কোনে ভাবিছে আপুনি বিচাৰি আনক তুমি কেনেকুৱা মাষ্টৰ হে তুমি সেইটো নাজানা কোনে ভাঙিছিলে নাজানো নহয় কোনে ভাঙিলে নো বাৰু কওকচোন তুমি কেনেকুৱা মাষ্টৰ হয় সেইটো নাজানা কেলে মই ভঙা নাই মই সেইকাৰণেতো তোমাক কৈছো না মই বহুত ওপৰৰ মাল হয় সৌৰা তুমি কিন্তু কথাটো আকৌ কাকো নকবা আজিলৈকে কিন্তু ধৰা পোৱা নাই আপুনি যদি জানিছিলে মোক কিয় সুধিছিলে আপুনি মোৰ ওপৰত মিছা বদনাম জাপি দিবলৈ বিচাৰিছে ওলাওক মাষ্টৰ শুনা আৰু তুমি কথাটো শুনা কথা নুশুনো আৰু নাহিব আৰু দুনাই যাতে নেদেখো ইয়াত ইয়াত যিখিনি কথা কোৱা হৈছে অকল মনোৰঞ্জনৰ কাৰণেহে কোৱা হৈছে কাকো ব্যক্তিগতভাৱে মেনশ্যন কৰি কোৱা নাই কোনেও দায়িত্ব নধৰিব বেয়া নাপাব এইটো আমাৰ কেৱল অকণ জমনি আৰু নে কি কৰা